মৰ্তজনী প্ৰবল ক্ষমতাশালী ক্ষমতাৰ যুঁজত আমি তিল তিলকৈ মৰিবলগীয়া হৈছে। স্বৰ্গলোকত আমি দেৱগণৰ খেলৰ সামগ্ৰী হৈ পৰিছো এই সবলা নিৰ্দোষ দুৰ্বল মানুহবোৰ। যি মানুহে আপোনালোকক ভগৱানৰ স্বীকৃতি দি আহিছে সেই মানুহক লৈ আপোনালোকৰ এনে নিষ্ঠুৰ খেল। আজি এই অভাগিনী সাধাৰণ নাৰী আপোনালোকৰ নিক্ষেপ কৰিছে এটা চিৰন্তন প্ৰশ্ন, মানুহ শ্ৰেষ্ঠ নে ভগৱান? মানুহৰ হাতেৰে পূজা পাতল নোপোৱা হলে আপোনালোকে এনেকৈ ভগৱানৰ আসনত বিৰাজমান হ'ব পাৰিলেহেঁতেন নে? যি মানুহে আপোনালোকক ভগৱানৰ স্বীকৃতি দি আহিছে সেই মানুহক লৈ আপোনালোকৰ এনে নিষ্ঠুৰ খেল। যিখন খেলত বাৰে বাৰে সাৰি আহিবলগীয়া হৈছে আমাৰ নিষ্ঠিত মানুহ। কিন্তু আজি খেলখন মই বন্ধ কৰি লৈ আহিছো। মানুহৰ জয়গান গাবলৈ আহিছো মই। পৃথিৱীৰ লিখন খণ্ডন কৰি নিজৰ কপালখন নিজে লিখিবলৈ আহিছো মই। আৰু মোক লিখিবলৈ দিবই লাগিব। মোৰ স্বামীক আপুনি উভতাই দিবই লাগিব। কেনেকৈ মৃত্যু হৈছে তোমাৰ? কিয় কৰিছো জানা পিতা? দেৱানী দেৱৰ জীয়ৰী হৈ দেৱলোকৰ স্থান পোৱা নাই, মৰ্তলোকৰ পূজা পোৱা নাই। আপুনি নকন্যাসকলে তুলি তালি ডাঙৰ দীঘল কৰিছিল। তেতিয়াৰে পৰা আপুনি মোক এবাৰ পিতৃস্নেহেৰে বিগলিত কৰা নাই। আপোনাৰ পৰা স্বীকৃতি নোপোৱাৰ কাৰণে মৰ্তলোকত এজনী মই ৰাক্ষসী হৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। আৰু আপুনি মোক পূজা কৰাৰ দায়িত্ব এনেকুৱা এজন সদাগৰক দি থৈ দিছে যিজন সদাগৰে আপোনাৰ বাহিৰে আন কাকোৱে ভগৱান বুলি স্বীকৃতি নিদিয়ে। মৰ্তলোকত যাতে মোৰ পূজা প্ৰচলন নহয় তাৰ বাবে আপোনাৰ এয়া গভীৰ চক্ৰান্ত। তোমাৰ দুখ মোচন হ'ব পদ্মা। বিশ্ববাসীক মই অৱগত কৰাম যে তুমি মোৰ কন্যা। এতিয়া তুমি তোমাৰ কাল নাগিনীক মাতি আনি এইগৰাকী নাৰীৰ স্বামীক নতুন জীৱন দিয়া। হাৰ মানিছো বেউলা, কিন্তু তই তোৰ স্বামীক উভতাই পালে মৰ্তলোকত মোৰ পূজা প্ৰচলন নহয়। হ'ব শহুৰ দেউতাক মই বাধ্য কৰিম আপোনাক পূজা দিবলৈ। তেওঁ মোৰ কথা শুনিবতো। যদিহে আপুনি মোৰ স্বামীৰ লগতে তেওঁ আন ছজন পুত্ৰৰো জীৱন দান দিয়ে। কিয়নো মই জানো নাগে যেনেকৈ দংশন কৰে তেনেকৈ বিষ মন্থনো কৰিব পাৰে।